আজি আপোনালোকৰ অসমী বহী মেলা সামৰণি অনুষ্ঠান হয় কি ক'ব এই আমি সেই অসমী বহাগী মেলা এনে বড়োত মাঘী দমাচী মেলা বুলিও কয় তো সেই কাৰ্যসূচীটো আমি পৰহি 10 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ 10, 11, 12 তো পৰহি আমি 10 তাৰিখে আমি আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এছিষ্টেণ্ট কমিশ্যনাৰ ছাৰ মিষ্টাৰ নৱজিৎ ভগৱতী ছাৰ তেওঁ উদ্বোধন কৰিছিলে তাৰপিছত সেইদিনাখনৰ পৰা আৰম্ভ কৰি আজি অন্তিম দিনত আহিলোঁ আমি এনে মেলাখনটো ভালেই হৈছে বেয়া নহয় তথাপিও মানে আমি যিমান এক্সপেক্ট কৰিছিলোঁ মানে তো সেই এক্সপেক্টেশ্যন হৈছে ইমান মানে ৰিজাল্টটো অহা নাই তথাপিও আমি ট্ৰাই কৰিম যে আগন্তুক দিনত আৰু তেনেকৈ ভালকৈ মেলা পাতি পেলাই যাতে বাইদেউবিলাকৰ যাতে উপকাৰ হ'ব পাৰে সেই চেষ্টাৰে আমি আগন্তুক দিনত আৰু মেলাবোৰ পাতিব যাম আৰু বাইদেউবিলাকো ভাল লাগিছে যে আমাৰ সেই মানে ধৰক সেই ঢালিগাঁও এৰিয়াত এই মেলাখন পতাৰ কাৰণে বাইদেউবিলাকে বহুত ভাল পাইছে কাৰণ সেই এতিয়াতো বহাগী মেলা ভোগালী মেলা আহি আছে মাঘতো আহি আছে তো সেই মাঘত মানে মাঘৰ দিনত আগত মানে বাইদেউবিলাকৰ যিহেতু বস্তুবোৰ ৰেডি থাকে যেনে ধৰক বৰা চাউল হওক বা জহা চাউল হওক বা বাইদেউবিলাকৰ বিভিন্ন হাতেদি বনোৱা যেনে আচাৰে হওক বা ধৰক চাবোন তাবোন হওক তেনেকুৱা বস্তুবোৰ মানে তাহাঁতে ইয়াত আহি পেলাই মানে বেচিবলৈ এটা প্লেটফৰ্ম পাইছে তো সেইটো বাইদেউবিলাকে আমাক বহুত ধন্যবাদ জনাইছে সেই মেলাখন পতাৰ কাৰণে তাৰপিছত মেলাখন পাতি অভাৰঅল আমি ভালে পাইছোঁ আৰু বাইদেউবিলাকেও আমাক ছাপোৰ্ট কৰিছে ৰাইজৰ সঁহাৰি ভালে হয় কাৰণ সেই ঢালিগাঁওটো এটা টাউনশ্বিপ এৰিয়া হয় ওচৰত আছে টাউনশ্বিপ এৰিয়া তো সেইটো হিচাপত ইয়াত মানুহবোৰ আহিছে দিনতো আহিছে আৰু সন্ধিয়াতো আহিছে সন্ধিয়া বেছিকৈ হয় কাৰণ ইয়াত যিহেতু টাউনশ্বিপ এৰিয়া হয় তো সন্ধিয়াত যথেষ্টখিনি মানুহ উপস্থিত আছিলে আৰু ইয়াতে হয় তো আমাৰ যিটো সেই 3 দিনৰ যিটো কাৰ্যসূচী প্ৰথম দিনাখন আমাৰ চেল হৈছিলে মোটামুটি আমাৰ দুটা ব্লকৰ পৰা যিটো ষ্টল আহিছিলে তো এৰাউণ্ড 25 এভাৰেজ 25মান ষ্টল আহিছিলে তো সেই 25 ষ্টল অহাত আমাৰ চেল আহিছিলে প্ৰথম দিনাখন 27,800 মান আহিছিলে তাৰপিছত যোৱাকালি দ্বিতীয় দিনত আমাৰ আহিছিলে 60,150 মান আহিছিলে তাৰপিছত আজি তৃতীয় দিন হয় আজি চেল ৰিপৰ্টটো এতিয়ালৈকে কালেক্ট কৰা নাই তথাপিও আমি মানে এভাৰেজ আনুমানিক আজি যিহেতু আমি 8টা বা 9টালৈকে থাকিম আজিৰ দিনটো তো এতিয়ালৈকে বৰ্তমান আমি বাইদেউবিলাকক সুধি পেলাই অকণমান গম পাইছোঁ যে এৰাউণ্ড 48,500 মান চেল আছে বৰ্তমান তো আৰু যিহেতু 8টা হয় আজিৰ দিনটো 40,500 মান তেনেকৈ চেল আছিলে বৰ্তমানলৈকে আৰু আমি 9টালৈকে থাকিম যিহেতু মোটামুটি 1 লাখ ওচৰত যাব লাগে আৰু আজিৰ দিনটো আৰু তাৰপিছত অভাৰঅল 3 দিনৰ চেলটো আমি 60+, 80+, ইফালে মোটামুটি 90 তো এৰাউণ্ড 270 লাখ মানৰ চেল হ'ব আমাৰ সেই 3 দিনত তো ইমানে সামৰণি অনুষ্ঠান আমি আজি বাইদেউবিলাকৰ কাৰণে খেল ধেমালি পাতিলোঁ অকণমান 3টা তাৰপিছত যোৱাকালি আমি মেডিকেল কেম্প পাতিলোঁ এই মেডিকেল কেম্পটো আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ যিটো জইণ্ট ডাইৰেক্টৰ ছাৰক আমি দৰখাস্ত দি পেলাই মাতি অনা হৈছিলে তাৰপিছত আমাক জইণ্ট ডাইৰেক্টৰ ছাৰে বহুত সহায় কৰিলে তাহাঁতৰ ফালৰ পৰা এৰাউণ্ড 10জনৰ টীম এটা আহিছিলে মেডিকেল টীম তাৰপিছত সেই 10জনৰ মেডিকেল টীম আহি পেলাই আমাৰ ইয়াত যিমান বাইদেউ আছে মানে ষ্টলত যিমান উপস্থিত হোৱা বাইদেউ আছে সেইসকলক চবকে আমি মানে ধৰক ফ্ৰী মেডিকেল চেকআপ কৰিব পাৰিলোঁ লগতে আমাৰ ASRLMত মানে কেডাৰ্ছ থাকে কমিউনিটি কেডাৰ্ছ যেনেকৈ জীৱিকা চাখীয়ে হওক আৰু কৃষি চাখী পোষ্ট চাখী বেংক চাখী বুলিও কয় আৰু DG চাখীসকল বাইদেউ আছে তো সেই গোটেইসকলক আমি মাতি পেলাই যোৱাকালি মানে হেল্থ কেম্প এটা কৰিব পাৰিলোঁ তো সেইটো আমিও বহুত ভাল পাইছোঁ আৰু আমি জইণ্ট ডাইৰেক্টৰ ছাৰ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ মেডাম হয় একচুৱেলি জইণ্ট ডাইৰেক্টৰ মেডামকো বহুত ধন্যবাদ যাচিছোঁ তেওঁ ইমান ধুনীয়াকৈ আমাক সেই মেডিকেল টীমত মানে আয়োজন কৰাত মানে সহায় কৰাৰ কাৰণে